হেল্ল' গাইজ, ৱেলকাম টু দি চেনেল অফ ইয়াছৰাজ ব্লগ। পোনপ্ৰথমে মোৰ ফালৰ পৰা আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমাৰ এই বকো বিবেকানন্দ বিদ্যাপীঠত মানে মোৰ ভাইটিৰ স্কুলত আজি মানে এটা বিহুৰ এটা সৰুকৈ এটা অনুষ্ঠান আছে। আপোনালোকক আজি সেইটো দেখুৱাম, কেনেকুৱা লাগে চাই থাকক ভিডিঅ'টো। বন্ধুসকল, আমাৰ লগত আহিছিলে আছে ছাৰ দেৱেন। ছাৰ, আজি অনুষ্ঠানটোৰ বিষয়ে অলপ কিবা ক'বচোন। আমি মানে কি হয়, প্ৰতি বছৰে এই অনুষ্ঠানটো এনেকুৱা সময়ত আমি উদযাপন কৰোঁ আৰু এইবিলৈ আমি ল'ৰা ছোৱালীৰ বৌদ্ধিক বিকাশৰ লগতে ল'ৰা ছোৱালীখিনি যাতে বুজি পায় যে আমাৰ জাতীয় উৎসৱ ৰঙালী বিহু, আৰু সেই উদ্দেশ্যৰে আমি আচলতে আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু ল'ৰা ছোৱালীসকলে দেখিবলৈ পোৱা গৈছে যে ল'ৰা ছোৱালীসকলে সঁচাকৈ বহুত আগ্ৰহী হৈছে আৰু ৰাতিপুৱাৰ পৰা ল'ৰা ছোৱালীসকলে আজিৰ এই অনুষ্ঠানটোৰ কাৰণে সিহঁতে সাজ পাৰ পিন্ধি আহি বিভিন্নজনে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান কৰিবৰ কাৰণে আগবাঢ়িছে। মই আশা কৰোঁ পিছলৈকৈ আমাৰ ল'ৰা ছোৱালীসকলে এই অনুষ্ঠানটোৰ জৰিয়তে মানে সিহঁতৰ নিজৰ বিকাশ যাতে হয় বা এনেকুৱা এটা অন্য এখন প্লেটফৰ্মত গৈ তেওঁলোকে ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰে, সেইটো মই আশা কৰোঁ। Okay, today we are going to celebrate the Bihu function, the Rongali Bihu. That is our pride of Assam. Actually, the plan of this today's celebration was so quick that we could not able to, that means arrange all these things with a very disciplined manner. All these stuffs are getting very disturbed like right now. Okay, I wish all of you happy Bohag Bihu. Okay, good luck. Have a good day. Hello, sir. So, everybody feel that actually for the tourists, এইফালে ৱৰ্কশ্বপটো আৰম্ভ হোৱা হৈছে। এতিয়া চাই থাকক, মোৰ ভইচটো আপোনালোকে বেছি নাপাব পাৰে, মানে বহুত জোৰে জোৰে বাজি আছে। এইফালে আৰম্ভ হৈ আছে, হ'ব আৰম্ভ হৈছে, মানে লাইন পাতি আছে। চাই থাকক।
ক্লাছ 3 ইয়ছাছ কাশ্যপৰ দেউতা হয় অৰূপ কলিতা আপোনালোকে নিশ্চয় জানে বকো সমষ্টিত তেখেত ভাল সংগীত প্ৰিয় সংগীতৰ লগত জড়িত তেখেতে আমাৰ মাজত দুটি গীত পৰিৱেশন কৰিব আৰু লগত বাদ্যযন্ত্ৰ কৰিব বেছিকৈ Solitary meli tumi close to Solitary meli tumi close to Mola goya tori omoro piyo o senehiyo tumar mani darunai purbayo tumar mani darunai purbayo mone kiyo mande mur deha kiyo bhage mur mone kiyo bhage mur deha kiyo bhage mur o morongkono o senekono tumar mani darunai purbayo tumar mani darunai purbayo mone kiyo kande mur deha kiyo bhage mur mone kiyo kande mur deha kiyo bhage mur hosato horir thumura bidhi bidhi mukhai deha bidhi bidhi mukhai mone kiyo kande mur deha kiyo bhage mur mone kiyo kande mur deha kiyo bhage mur hosato horir thumura bidhi bidhi mukhai deha bidhi bidhi mukhai Solitary meli tumi close to Solitary meli tumi close to Gola goya tori o moro miyo o senehiyo tumar mani darunai purbayo tumar mani darunai purbayo oh hai o bosor guti na hoye লাগিব bosor guti na থাকি মনতে পেলাইল যিটো মোৰ হতে গাবি যিটো মোৰ হতে গাবি সান্দ পিঠাগুৰি আৰু খচিনা ভাজি সান্দ পিঠাগুৰি আৰু খচিনা ভাজি হুঁচৰি গাব আহিম যতনাই দিবি ঢেকিতে ঢেকিতে ওমৰে লাহৰি ঢেকিৰে চাবতে কপাই গল চুপুৰি ঢেকিতে ঢেকিতে ওমৰে লাহৰি ঢেকিৰে চাবতে কপাই গল চুপুৰি আখলৰ জুই কুৰা দেহাত পতাইল চিনাকি বিহু থাকি মনতে পেলাইল আখলৰ জুই কুৰা দেহাত পতাইল চিনাকি বিহু থাকি মনতে পেলাইল যিটো মোৰ হতে গাবি যিটো মোৰ হতে গাবি সান্দ পিঠাগুৰি আৰু খচিনা ভাজি সান্দ পিঠাগুৰি আৰু খচিনা ভাজি হুঁচৰি গাব আহিম যতনাই দিবি ঢেকিতে ঢেকিতে ওমৰে লাহৰি ঢেকিৰে চাবতে কপাই গল চুপুৰি ঢেকিতে ঢেকিতে ওমৰে লাহৰি ঢেকিৰে চাবতে কপাই গল চুপুৰি ঢেকিতে ঢেকিতে ওমৰে লাহৰি ঢেকিৰে চাবতে কপাই গল চুপুৰি ঢেকিতে ঢেকিতে ওমৰে লাহৰি ঢেকিৰে চাবতে কপাই গল চুপুৰি নৈ পিৰিতি 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 মিঠা হোৱাল পিৰিতি 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 মিঠা হোৱাল পিৰিতি 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 ওৰে জীৱন থাকিব নৈ পিৰিতি 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 পিৰিতি
মিঠা জিরা পিরিতি 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 মিঠা মদিনর পিরিতি 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 ওরে জীবন থাকিব ওরে জীবন থাকিব নয় পিরিতি 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 মিঠা জিরা পিরিতি 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 মিঠা মদিনর পিরিতি 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 ওরে জীবন Mate moto hard bawadi Mate moto hard bawadi Mate moto hard bawadi Mate moto hard bawadi Amore sitalate Rodani sinehate Mor bhato khele Rohte nase prothimi
ভইচটো অলপ কমি আছিল। তো দেখি আছে সকলোৱে গম পাইছোঁ ধুনীয়া এটা অনুষ্ঠান চলি আছে। চলি থাকক, আপোনালোকে আহি থাকক, চাই থাকক। এইটো একেলগে আমাৰ লগত এইফালে আছে বিবেকানন্দ বিদ্যাপীঠ স্কুলখনৰ প্ৰিন্সিপাল ছাৰ। ছাৰ আপুনি অনুষ্ঠানটোৰ বিষয়ে কিবা কৰিব মানে আজি মানে অলপ আগতে কৈছিল এতিয়া মানে লাষ্ট এণ্ডিঙত মানে কেনেকুৱা লাগিল অনুষ্ঠানটো? 2013 চনত এই স্কুলখন ব্যক্তিগত প্ৰচেষ্টাৰে আৰম্ভ কৰিছিলোঁ। এই বছৰ আমি 10ম বছৰত ভৰি দিছোঁ। এই 10টা বছৰত স্কুলখনৰ উন্নয়নৰ কাৰণে যিখিনি কৰিব পাৰি মই চেষ্টা কৰিছোঁ। যোৱা 2টা বছৰ ক'ভিড পৰিস্থিতিৰ কাৰণে ক্লাছ সম্পূৰ্ণৰূপে নোহোৱাৰ বাবে আমি বিশেষ অনুষ্ঠান পাতিব পৰা নাছিলোঁ। এই বছৰ হঠাতে আমি অনুষ্টুপীয়াকৈ হ'লেও ৰঙালী বিহু উদযাপন কৰাৰ কাৰণে সিদ্ধান্ত এটা ল'লোঁ দুদিনমান আগতে। আজি কাৰ্যসূচী এইমাত্ৰ শেষ হৈছে আৰু প্ৰথম বছৰৰ কাৰ্যসূচী হিচাপে মই খুবেই সন্তুষ্ট। বিশেষ প্ৰেক্টিচ নোহোৱাকৈ, প্ৰিপাৰেশ্যন নোহোৱাকৈ ছাত্ৰ ছাত্ৰীখিনিয়ে খুব ভাল পাৰফৰ্মেঞ্চ আগবঢ়াইছে। ইয়াৰ লগতে অভিভাৱকখিনিৰো সহায় সহযোগিতা পাইছোঁ। বিশেষকৈ ৰূপনগৰ হাইস্কুলৰ মিউজিক টিচাৰ অৰূপ কলিতাৰ ব্যক্তিগত বিহুগীত, আমাৰ আন এজন অভিভাৱক শুক্ৰ ৰাভাৰ ঢোল বাদন, উদীয়মান গায়ক ৰতন কলিতাৰ বিহুগীত, বহুখিনি অভিভাৱকেও এই কাৰ্যসূচীত অংশ লৈছে। তেওঁলোকে নিজে গীত বাদ্য বজাইছে, নৃত্য গীত কৰিছে। মই খুবেই সন্তুষ্ট। পাছলৈ বৰ্ধিত আকাৰত আমাৰ অসমীয়াৰ প্ৰাণৰ এই বিহু উৎসৱটি স্কুলতে আমি প্ৰথম 7 বিহুৰ আগে আগে পালন কৰিবলৈ আৰু ইয়াতকৈ ভালকৈ পালন কৰিবলৈ চেষ্টা কৰিম। সেইখিনি ছাৰ মই কি কয় স্কুলখন যেতিয়া মানে আৰম্ভ হৈছিল তেতিয়াৰ পৰা ছাৰ ইয়াতেতো নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈকে নাছিল। স্কুলখনৰ এটা বিশেষত্ব আৰম্ভণিৰ পৰাই মই ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিলোঁ। সেয়া হ'ল ল'ৰা ছোৱালীক আজিৰ যুগত যিটো আন্তৰ্জাতিক ভাষাৰ গুৰুত্ব, ইংৰাজী ভাষাৰ গুৰুত্ব, এই ভাষাটো ল'ৰা ছোৱালীয়ে যাতে ক'ব আৰু লিখিব পাৰে ভালকৈ, সেইটো সম্পূৰ্ণ গুৰুত্ব দিয়া হয়। কিন্তু সংস্কৃতিৰ ক্ষেত্ৰত ল'ৰা ছোৱালী, অসমৰ স্কুল, অসমৰ ল'ৰা ছোৱালী, অসমীয়া ল'ৰা ছোৱালী তেওঁলোকে যাতে নিজৰ সংস্কৃতিক ধৰি ৰাখিব পাৰে, সেইকাৰণে আমাৰ স্কুলৰ কাৰ্যসূচীবিলাকত যদিও অনুষ্ঠানটো ইংৰাজী ভাষাৰে আমি পৰিচালনা কৰোঁ, তথাপিতো ইয়াত ল'ৰা ছোৱালীৰ যিটো জাতীয়তাবোধ জাগ্ৰত কৰিব পৰা অনুষ্ঠান, তেনেকুৱা অনুষ্ঠানবিলাকত আমি সদায় গুৰুত্ব দি আহিছোঁ। আজিৰ অনুষ্ঠানতো আমি সেইকাৰণে আমাৰ ছাত্ৰয়ে ঢোল বাদনো কৰিছে, ঋষিকেশ ৰাভা সুন্দৰ ঢোল বাদন কৰিছে। নিহাৰিকা চৌধুৰী অকণমানি ছোৱালী এজনী সুন্দৰ বিহুগীত গাইছে সাৱলীলভাৱে। এইবিলাক কথাৰ ওপৰত গুৰুত্ব দি মই স্কুলখন আগবঢ়াই নিছোঁ। সুদূৰ ভৱিষ্যতে বকো অঞ্চলৰ অভিভাৱকৰ সহায় সহযোগ পালে মই ভাবোঁ স্কুলখন আকৌ বিকশিত হ'ব। ছাৰ আৰু এখন স্কুলক আপুনি আৰু ডেভেলপ কৰিবলৈ মানে যোনখিনি এতিয়ালৈকে ডেভেলপ হৈছে আৰু ইয়াত আৰু ডেভেলপ কৰিবলৈ আপুনি কেনেকুৱা ধৰণৰ প্ৰচেষ্টা আগবঢ়াব বিচাৰিছে? মই আৰম্ভণিতে কৈছোঁ এই স্কুলখন ব্যক্তিগত প্ৰচেষ্টাত আৰম্ভ হৈছে। এতিয়ালৈকে মই আন কোনো অনুষ্ঠান বা কাৰোবাৰ তেনেকুৱা কোনো ধৰণৰ সহায় সহযোগ পোৱা নাই। অভিভাৱকৰ সহায় সহযোগৰ ওপৰতেই স্কুলখনৰ বিকাশ নিৰ্ভৰ কৰে। আৰু এতিয়ালৈ মই এইটো আনন্দৰে ক'ব খোজোঁ যে অভিভাৱকৰ পৰা মই যিখিনি সহযোগ পাব লাগে সেইখিনি সহযোগিতা পাইছোঁ। আৰু অভিভাৱকৰ সহযোগত আৰু মোৰ ব্যক্তিগত প্ৰচেষ্টাত মই ভাবোঁ স্কুলখন আজি 10ম বছৰত ভৰি দিয়াৰ সময়ত যিখিনি বিকাশ হৈছে স্কুলখনৰ, মই ভাবোঁ ইয়াতকৈ 2 বছৰৰ ভিতৰতে আকৌ বিকাশৰ এটা উন্নত স্তৰ পাবলৈ সক্ষম হ'ব বুলি মই ভাবোঁ। ধন্যবাদ ছাৰ। থেংক ইউ। আজি আমাৰ স্কুলত ৰঙালী বিহু উপলক্ষে বিহু উদযাপন কৰা হৈছে আৰু লগতে বিহুৰ অভিভাৱকসকল বা ষ্টুডেণ্টসকল, ছাত্ৰ ছাত্ৰীসকল, টিচাৰসকলে বিহু উদযাপন কৰিছে। আপোনালোকে যদি চাই ভাল পায় ইয়াতে আমাৰ
এইফালে আছে বিবেকানন্দ বিদ্যাপীঠৰ আমাৰ বাইদেউ পোহৰ আহি আছে সকলকেইজনে বঢ়িয়াকৈ নাচিছে আপোনালোকে দেখিছে ভিডিঅ'টো আজি অনুষ্ঠানটো বিষয়ে অলপ কিবা কৈ দিব একচুৱেলি আমাৰ ইয়াতে মানে বিহু চেলিব্ৰেট কৰা হৈছে চবেই কি কৰিছোঁ নাচিছোঁ আৰু সকলোকে আমাৰ স্কুলৰ তৰফৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ ধন্যবাদ গোটেইকেইটাই অলপ অলপ মোৰ ফালৰ পৰাও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল সকলোলৈ দিয়ক আপোনালোকে ভিডিঅ'টো চাই আছে যোনবোৰে চাইছে তো ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়া লাইক কৰিব আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু যদি থেংক ইউ